Hello everyone, welcome to my another mini vlog. আশা কৰোঁ আপোনালোক সকলোৱে বহুত ভালে আছে। যিহেতু অহাকালিৰ পৰা ৰমজান মাহ ষ্টাৰ্ট হ'ব, সেই ভাবিছোঁ যে আমি তিনিটা অকণমান ডিনাৰলৈ ওলাই যাওঁ। মানুহজনো নাছিলে দুদিনমান, তো আহি পেলাই ক'লে ব'লা অকণমান ওলাই যাওঁ। আৰু সেয়েহে গ'লোঁ ডিনাৰ কৰিবলৈ। আৰু আমি অৰ্ডাৰ কৰিলোঁ, যেতিয়ালৈকে আমি দুটাই মিলি অকণমান ৰিলছ বনালোঁ ধুনীয়াকৈ। নহ'লে সি বহুত দুষ্ট কৰি থাকে, কিবা এটা কৰি তাক বিজি ৰাখিব লাগে মানে। তাৰপিছত আমাৰ খানা আহি গ'ল, একদম চিম্পল। আমি বেছি আইটেম নাই লোৱা, যিহেতু আমি যোৱালৈকে অলৰেডি 10টা বাজি গৈছে। ইমান লৈ পেলাই এনেও খাব নোৱাৰোঁ, মিছামিছি ৱেষ্ট কৰাতকৈ আমি মাত্ৰ দুটা আইটেমে অৰ্ডাৰ কৰিছোঁ। আৰু বেটাও মানে এইটো খাই বিৰাটেই ভাল পায়, বাটাৰ নান আৰু বাটাৰ চিকেন। তাৰপিছত এয়া মানুহজনে আনিছে পাণ। মোৰ যে খাব মন গৈ আছিলে, কিন্তু মই কোৱাই নাছিলোঁ। আৰু তেওঁ লৈ আনিছে, কিমান যে ভাল লাগি গ'ল মনটো। তাৰপিছত তেওঁ ক'লে ব'লা অকণমান ফুৰি আহোঁ, ভৰলুৰ ফ্লাইঅভাৰখন অ'পেনিং কৰিছে, চাই আহোঁগৈ বোলা। চাবলগীয়াতো তেনেকৈ নাই বাৰু, তথাপি আমাক ফুৰাৰ বাহানা লাগে আৰু। তাৰপিছত গ'লোঁ, সেইফালে চাই মেলি আমি প্ৰায় 12টা বজাত ঘৰ আহি পালোঁ। আশা কৰোঁ ভিডিঅ'টি ভাল পালে।